শৰাইঘাট ব্ৰিজৰ ওপৰতো সকলোৱে আপ ডাউন কৰে তো ইয়াৰ কিছুমান কথা মই আজি ক'ম তো মোৰ ভিডিঅ'ত চাই থাকক শৰাইঘাট দলংখন কোনে অপেন কৰিছিল কি উদ্দেশ্যে বনোৱা হৈছিল তো মই ভালকৈ দেখাব পৰা নাই মই বাছত আছোঁ তো আহে আহে কেশৰৰ দম তো গাইজ এইখন হ'ল গুৱাহাটীত দীঘলী পুখুৰী হয় আৰু মই কওঁ মোৰ চেনেলটো ভাল লাগিলে তোমালোকে ঘণ্টিটো বজাই দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা এই দীঘলী পুখুৰীত ভাৰতীয় সেনাৰ যুদ্ধ সামগ্ৰী বিমান তাৰপিছত টেংক এইবোৰ স্মৃতি হিচাপে সজাই থৈছে আপোনালোকে চাওক আহি বহুত ধুনীয়া লাগে মানে মামাহঁতৰ ঘৰত গৈ আছোঁ তো এই উদ্দেশ্যে আপোনালোককো কিবা এটা দেখাওঁ মোৰ ভিডিঅ'ত তো চাই থাকক শৰাইঘাট ব্ৰিজ কোনে অ'পেন কৰিছিল কেনে হৈছে আৰু ভাল লাগিলে মোক কৰি ল'ব ঘণ্টিটো বজাই দিব হয়নে ৰাইজ তো বলক তো এয়া হ'ল কামাখ্যা মন্দিৰলৈ যিবিলাক ভক্ত আহিছে অম্বুবাচী মেলাত সিহঁতক ফ্ৰী খাদ্য যোগান ধৰিছে আমাৰ অসমৰ বিভিন্ন মানুহে তো চাওকচোন কি ধুনীয়া এটা পৰিৱেশ ছাইডত যে ঢলা শদিয়া ব্ৰিজ দেখাইছোঁ যাক কোৱা হয় ডক্টৰ ভূপেন হাজৰিকা সেতু এইটো ভাৰতীয় সেনাৰ বাবে বনোৱা হৈছিল যুদ্ধৰ সামগ্ৰীবোৰ কঢ়িয়াই নিবৰ কাৰণে যাৰ দীঘল হৈছে লেন্থ হৈছে কিমান ৯,১৫০ মিটাৰ গম পাইছেনে তো এদিন তাতেও যাম আশীৰ্বাদ কৰক আপোনালোকে যাতে মই তাতেও যাব পাৰোঁ গম পাইছেনে তো এইখন হৈছে পূব কামৰূপ কলেজ য'ত মই পঢ়িছিলোঁ মই 2016ত ইয়াৰ পৰা পাছ কৰি কিনে ওলাই গৈছোঁ বহুত ধুনীয়া কলেজ আপোনালোকেও পঢ়ক তো মামাহঁতৰ ঘৰত গৈ আছোঁ মিঠাই চিঠাই অলপ লৈ লওঁ নে কি ৰাইজ তো মিঠাই চিঠাই লৈ চাওক কি ধুনীয়া মিঠাই এইখন বাইহাটা চাৰিআলিৰ দোকান হয় এইটো ষ্টাৰ বেকাৰী হয় তো এয়া পইচাটো দি লওঁ পইচাটো পে'মেণ্ট কৰি লওঁ তো ৰেডি লৈ গৈ থাকোঁ ব'ল এল জুচ এটা খাই লওঁ ফাৰ্ষ্ট তো আপোনালোকেও খাব গৰমত তো এই শৰাইঘাট ব্ৰিজখনৰ প্ৰথম নাম আছিল ব্ৰহ্মপুত্ৰ দলং গম পাইছেনে ইয়াৰ নাম আজি পিছত দিয়া হৈছে শৰাইঘাট ব্ৰিজ তো ই কাম আৰম্ভ হৈছিল ইয়াৰ 1959ৰ আশে পাশে জানুৱাৰী মাহত তো ইয়াৰ আৰম্ভ অ'পেন কৰিছিল 1962ত আৰু কোনে অ'পেন কৰিছিল এই দলংখনক আমাৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া জৱাহৰলাল নেহেৰু আৰু এই দলংখনৰ চোৱা চিতাৰ দায়িত্ব কাৰ হাতত আছে আমাৰ ভাৰতৰ NFR ৰেলৱে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ দায়িত্বত ইয়াক বনাওঁতে কিমান ইয়াক নিৰ্মাণ কৰোঁতে কিমান কৈছিল 10,16,16,891 টকা গম পাইছেনে নাই আৰু এয়া 1959 চনত আৰম্ভ হৈছিল জানুৱাৰী মাহত আৰু এইখনে হৈছে অসমৰ প্ৰথমখন ৰেলপথযুক্ত দলং যাক BC গাংগুলীয়ে ডিজাইন কৰিছিল গম পাইছেনে তো এইখন আমাৰ নতুন ব্ৰিজত আছোঁ তো এইখন 2007ত কাম আৰম্ভ হৈছিল তো আপোনালোকে গমেই পালে এইখনৰ প্ৰথম নাম আছিল ব্ৰহ্মপুত্ৰ দলং পিছত শৰাইঘাট হ'ল তো এইখন আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি হয় জালুকবাৰীত আছে যোনটো আমাৰ য'ত তেওঁৰ মানে শেষ মানে সৎকাৰ কৰা হৈছিল ইয়াতে তো জালুকবাৰীত আছে তো বহুত ধুনীয়া হয় তো আপোনালোকে আহক এদিন মই ভালকৈ দেখাম মই বাছে বাছে ঘূৰি আছোঁতো সেইকাৰণে মই নামি কিনে দেখুওৱা নাই তো মোৰ সেইটো পাব্লিক গাড়ী হয় তো মোৰ প্ৰাইভেট গাড়ী নহয় গম পাইছেনে তো সেয়া চাওক তো কোনোবাই যদি ফাষ্টেগ মানে কি নাজানা তো মোক কমেণ্ট কৰিবা মই নিশ্চয় ভিডিঅ' বনাম আৰু সকলোৰে ভাল লাগিছে মোৰ ভিডিঅ'টো চাই কিনে আৰু যদি ভাল লাগে এনেকুৱা ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন এনেকুৱা ভিডিঅ' আহি থাকিব মোৰ চেনেলত এনেকুৱা নলেজৰ ভিডিঅ' হওক এনেকুৱা কেতিয়াবা ব্লগিং কৰিম তো সকলো মিক্সিং হ'ব তো ড্ৰেছযোৰা ভাল লাগিছেনে আজি অলপ ফিটিং হৈছোঁ আজি অলপ